বাকী গ্ৰেড 4 ষ্টাফক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিযুক্তি পত্ৰ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী 778 গৰাকী ষ্টাফ নাৰ্ছ আৰু 279 গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি। নিযুক্তি পত্ৰ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত নিৰ্মাণ সম্পূৰ্ণ হৈ আছে 25খন মডেল হাস্পতাল আৰু নিৰ্মাণত অৱস্থাত আছে মুঠ 43খন মডেল হাস্পতাল। এই হাস্পতালবোৰৰ বাবে নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়া হয় শনিবাৰে। পাঞ্জাবাৰী শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মাণ কমপ্লিট হৈ থকা মডেল হস্পিটেলবিলাকত আমি নিযুক্তি দিম। আমি 25খনৰ জাগাত 46খন হস্পিটেলৰ নাৰ্ছ গ্ৰেড 4 আদি আমি নিযুক্তি দিছোঁ, যাতে নিৰ্মাণ কমপ্লিট হৈ থকা 25খন হস্পিটেলৰ উপৰিও অনাগত 3-4 মাহত আমি গোটেইবোৰ হস্পিটেলে মুকলি কৰি দিব পাৰোঁ। মেডিকেল কলেজবিলাকতো বহুত নাৰ্ছৰ পোষ্ট খালী আছিল, সেইবিলাকো আজি ফিল আপ হৈ যাব। গতিকে স্বাস্থ্য বিভাগত যিমানেই মেন পাৱাৰ বাঢ়ে সিমানেই স্বাস্থ্য সেৱাৰ উন্নতি হয়। গতিকে আজিৰ দিনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ দিন। ইফালে এই অনুষ্ঠানতে প্ৰায় 300 চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ বন্ধৰ বাতৰিটো ভিত্তিহীন বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। আজি আমি এটা বাৰ্তা দিছোঁ যে বহুদিনৰ পৰা অসমৰ কিছু বাতৰি কাকত টিভিত ওলাই আছিলে যে গ্ৰেড 4 নিযুক্তি চৰকাৰে বন্ধ কৰি থৈছে, কিন্তু আজি আপোনালোকে দেখিছে যে আমি ইয়াতে প্ৰায় 300 গৰাকী গ্ৰেড 4 আমি নিযুক্তি দিছোঁ। আৰু অহা 3-4 দিনৰ ভিতৰত এনেকুৱা আৰু এডভাৰটাইজ ওলাব। গ্ৰেড 4 নিযুক্তিৰ বন্ধৰ যিটো এটা বাতৰি ওলাইছিল সেইটো যে তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইটো আজি নিযুক্তি বিতৰণে আকৌ এবাৰ প্ৰমাণ কৰিছে। উল্লেখ্য যে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানতে ৰোগীক পিতৃ মাতৃৰ দৰে ব্যৱহাৰ কৰিবলৈ নৱনিযুক্ত নাৰ্ছসকলক আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ইয়ানৰ সৈতে গুৱাহাটীৰ পৰা নয়নমণি হাজৰিকা, আছাম টক্স।